এজিপি বা ইউপিপিএল এলায়েন্সৰ কথা তেনেকাটো অহা নাই এতিয়ালৈকে কিন্তু আমি যেহেতু ষ্টেট গভৰ্ণমেণ্টত একেলগে আছোঁ কেন্দ্ৰ চৰকাৰত আমি একেলগে আছোঁ হিচাপে আমাৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ আছে সেইটো সম্পৰ্ক আমাৰ নিশ্চয় থাকিব সেইটো মই এতিয়ালৈকে গম পোৱা নাই আলোচনা হ'লেও তেনেকৈ একেবাৰে সম্পূৰ্ণ বুজাবুজি বা চিট আণ্ডাৰষ্টেণ্ডিং হৈ চিট এডজাষ্টমেণ্ট কৰি তেনেকৈ খেলাত এতিয়ালৈকে তেনেকুৱা পৰ্যায়লৈকে নিশ্চয় অহা নাই বা আমি যিহেতু একেলগে আছোঁ চৰকাৰত সেইকাৰণে আমাৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্কটো নিশ্চয় আলোচনা হ'ল বিজেপিৰ লগত আমাৰ এতিয়াও সম্পৰ্কটো আছে যিহেতু আমি এতিয়াও একেলগে চৰকাৰ চলি আছোঁ ষ্টেটত আৰু কাউন্সিলত এতিয়াও চৰকাৰ শেষ হোৱা নাই এতিয়া আমি একেলগে চৰকাৰ চলাইছোঁ কেন্দ্ৰৰ চৰকাৰত আমি একেলগে আছোঁ বিগ ব্ৰাদাৰ বুলি বা বিগ ব্ৰাদাৰ বা স্মল ব্ৰাদাৰ বুলি তেনেকুৱা কথা নাই তেওঁলোক নেশ্যনেল পাৰ্টি আমি কিন্তু ৰিজনেল পাৰ্টি তাৰপিছত এতিয়ালৈকে আমি কেনেকুৱা নিৰ্বাচনত কেনেকুৱা আমি কিবা কৰিম খেলিম বিজেপিৰ লগত চিট বুজাবুজি খেলা হ'ব নে বেলেগ বেলেগকৈ খেলা হ'ব সেই সম্পৰ্কে এতিয়াও খাটাং ডিচিশ্যন হোৱা নাই এনে বিজেপিৰ ফালৰ পৰা মাজে মাজে প্ৰচাৰ কৰি আছে যে বিজেপিয়ে 40টা সমষ্টিতে কেণ্ডিডেট দিব এইটো তেওঁলোকৰ এতিয়ালৈকে সেইটো স্থিতি তেওঁলোকে লৈছে তেওঁলোকৰ পৰা বক্তব্য ওলাইছে কিন্তু এতিয়ালৈকে খাটাং সিদ্ধান্ত হোৱা নাই যে কেনেকৈ খেলিব আলোচনা কৰি খাটাং ডিচিশ্যন হোৱাৰ পিছত সেই ক'ব পৰা যাব যে কেনেকৈ খেলিব তেওঁলোকে অকলে আমি দুটা পাৰ্টীয়ে অকলে খেলিব নে কিবা চিট বুজাবুজি খেলিব নে তেনেকৈ খেলিব সেইটো এতিয়ালৈকে খাটাং হোৱা নাই আলোচনাৰ পিছত সিদ্ধান্ত হ'লে এইটো খাটাং হ'ব তথাপি আমি ইউপিপিএল পাৰ্টি হিচাপে লগ হওক নহওক তাৰ লগত আমি চিন্তা কৰা নাই লগ হ'লে বাৰু একেলগে খেলিম বুজাবুজিৰ মাজত খেলিম আৰু যদি বুজাবুজিৰ পৰ্যায়ত নাহে নিজা নিজে খেলে তেতিয়া তাৰ কাৰণে আমি সাজু আছোঁ আমি কাৰো ওপৰত নিৰ্ভৰ কৰি অহা নাই কোনোদিনে নিজস্ব কিবা শক্তিত নিজস্ব ভৰিত থিয় দি পেলাই আমি নিৰ্বাচন যোৱাবাৰো খেলিছিলোঁ এইবাৰো খেলিম আমি বিজেপিয়ে অকলে খেলিব বুলি কোৱাৰ কাৰণে আমাৰ ভয় কৰাৰ কোনো প্ৰশ্ন নাই কাৰণ আমি জন্মলগ্নৰ পৰা অকলে জন্ম লাভ কৰিছোঁ অকলে আমাৰ পাৰ্টি সংগঠিত কৰিছোঁ যোৱাবাৰ নিৰ্বাচন আমি অকলে খেলিছোঁ আৰু এতিয়ালৈকে যিখিনি ইলেকশ্যন খেলিছোঁ আমি প্ৰতিটো ইলেকশ্যনত জিকি আছোঁ কোনো ইলেকশ্যন আমি হাৰা নাই এতিয়ালৈকে সেইটো একো হোৱা নাই চিট শ্বেয়াৰিং হোৱা নোহোৱাটো হয়তো আমাৰ যিহেতু বন্ধুত্ব এটা সম্পৰ্ক আছে সেইটোক লৈ আলোচনা কৰিছে দেখা যাওক সিদ্ধান্ত কি হয় সেইটোতো এতিয়া ক'ব পৰা নাযায় কাৰণ ৰাজনীতিক দলে প্ৰতিটো ৰাজনীতি দলে বিভিন্ন ৰাজনীতি দলৰ লগ ধৰা তেনেকুৱা অধিকাৰটো আছে তাৰ কাৰণে কাকো দোষাৰোপ কৰিব নোৱাৰিম আমি জনাত বিজেপি হাগ্ৰামাৰ লগত এটা সময়ত একেলগে চৰকাৰ চলাইছিল সেই হিচাপে তেওঁলোকৰ এটা সম্পৰ্ক থাকিব পাৰ্টি হিচাপে সম্পৰ্কই হওক বা ব্যক্তিগত হিচাপে সম্পৰ্ক হয় তেনেকুৱা সম্পৰ্ক থাকিব আৰু সেইকাৰণে সেইটো সম্পৰ্কলৈ হয়তো হাগ্ৰামৰ মহিলাক জয়ন্ত মল্ল বৰুৱাই লগ ধৰিব পাৰে আৰু তাত আমাৰ ক'ব লগা একো নাই সেইকাৰণে আমি সেই লগ ধৰা ধৰিটো বেয়া পোৱাৰ প্ৰশ্নও থাকিব নালাগে যিহেতু সকলো ৰাজনৈতিক পাৰ্টিৰে যিকোনো ৰাজনীতিক দলক যিকোনো সময়ত লগ ধৰি কথা পতাৰ অধিকাৰটো আছে আৰু সেইটো আইন বিৰুদ্ধ নহয় আমাৰ ভূমিকা আমাৰ আছে যিহেতু আমাৰ ভৈৰৱকুণ্ড সমষ্টিৰ 10টা সমষ্টিৰ ভিতৰত কিবা ওদালগুৰি জিলাৰ 10টা সমষ্টিৰ ভিতৰত আমাৰ 5টা MCLA আমাৰ দখলত আছে আৰু য'ত আমাৰ দখলত আছে তাত আমাৰ প্ৰাৰ্থীটো থাকিব আমাৰ পজিশ্যন আছে মজবুত আছে আনকি য'ত আমাৰ প্ৰাৰ্থী জিকা নাছিল যোৱাৰ নিৰ্বাচন সেইবিলাকতো আমাৰ প্ৰাৰ্থী এইবাৰ হেলা ৰঙে জিকাৰ এটা পচিবিলিটি আহিছে সেইকাৰণে দিলীপ শইকীয়াৰ কথাত আমি মূৰ নভমাওঁ দিলীপ শইকীয়াই নিজৰ বক্তব্য দাঙি থব আমি আমাৰ কাম কৰি গৈ থাকিম